Hi, hello, namaskar and welcome to my channel Anushka Vlog. তো আজি যেহেতুকে কাতি বিহু সকলোকে মোৰ ফালৰ পৰা কাতি বিহু জনালো আৰু আজি কাতি বিহুৰ কাৰণে আমাৰ তুলসী ঘৰত নাই ৰাইজৰ মন্দিৰৰ পৰা আনিব লাগিব তাৰ কাৰণে আমি যাই আছো তো চাই থাকিব মোৰ চেনেলটো আশা কৰো সকলোৱে ভাল পাব তো চাই থাকক আমি যাই আছো আৰু মোৰ লগত এইজন মোৰ বা হয় জুনমণি ভৰালী আৰু বাৰো এটা ইউটিউব চেনেল আছে গাঁৱলী জুনমণি বুলি সাবস্ক্রাইব কৰি দিব চেনেলটো মোৰ ফালৰ পৰা কৈছো বাও যাই আছে তুলসী আনিবলৈ চেনেলটো সাবস্ক্রাইব কৰি দিব এইটো প্ৰথম ভিডিও হয় আশা কৰো আপোনালোকে ভাল পাব যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু এই চেনেলটো সাবস্ক্রাইব কৰি দিব যাতে আগুৱাই যাব পাৰে তো চাই দেখিব ভিডিওটো সকলোকে আমি এতিয়া যাই আছো তুলসী আনিবলৈ বাৰো নাই ঘৰত তুলসী কাৰণে আমি যে দটা যাই আছো চাই থকা ভিডিওটো আৰু এয়া আমাৰ ৰাইজৰ মন্দিৰ ইয়াত আছে নে নাই গম নাপাও ইয়াত তুলসী ইয়াৰ পৰা তুলসী নিও তুলসী মই এটা নিবা আহিছো তুলসী এয়া আমি তুলসী পুলি ললো এতিয়া যাই আছো ঘৰলৈ ৰুব লাগিব আৰু কাচু বনাব আছে আচু বনাম যাই আছো ইয়াত তুলসী ললে বাৰ নাছিল ঘৰত আহি পালো তুলসীডাল আনিলো আৰু ঘৰত থৈ দিওঁ আৰু মাটি আনিব যাওঁ এতিয়া বাৰ লগত এতিয়া আমি যাই আছো মাটি আনিবলৈ পথাৰত যাওঁ এয়া বাই ঢুকলি ললাক এতিয়া আমি যাই আছো কদলো আহিছে বাছে বাছে বুলি আহিছে আমি আগতে যাওঁ এতিয়া সৰুই মাটি কাটি আছে অলপ সহায় কৰি দিলাক আমাকো বেচেৰাই আনিলো লতাই আনিছো বায়ো আনিলা অলপ সহায় কৰলাক ইমান ভাঙিব নোৱাৰো নহয় মই এয়া আনিলো যাই আছো কাচু বনাব বাই তুলসী ৰোৱা হ'ল আমাৰ তাতে যাই আছে বনাবৰ কাৰণে আমাকো লাগিব না মই বনাব নাজানো বাই বনাই দিব তো তাইৰ হ'লে মোটামুটি কাচুটো বনাব আছে বাই কাচু বনাই আছে সংকাল হ'লেও হয় মোৰো বনাব লাগে ইয়াৰ মূৰটো হ'ল আৰু ভৰি হাত আছে এয়া পানী আনিলো তুলসীডাল ৰুইছি এইকেইটা ভাই পাহৰি গলো এতিয়া বানি আছে বিহুত ছাতি দিয়াৰ বাবে এয়া কলৰ দনা কাটি আছে এতিয়া আমি পথাৰত যাই আছো ছাতি জ্বলাবৰ কাৰণে আমি পথাৰলৈ যাই আছো আৰু সেইকেইটা আমি পথাৰ পালো আৰু আপোনাৰ পথাৰখন দেখাই দিওঁ ৰ'ব আমাৰ পথাৰখন এতিয়া আমি ছাতি দিলো এয়া আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰত থকি চকি দিব আছে তাতে থকি চকি দি কেনে এতিয়া আমি ঘৰলৈ যাই আছো এয়া বা সেয়া আমাৰ টুকুবা যাই আছো ঘৰত থকি চকি দিব লাগিব সেইটাকে ভিডিঅ' পালো ঘৰত আৰু মই এটা কাপোৰ সলাওঁ 1 2 3 এয়া চাওক গাইজ মই কাপোৰ সলাই দিলো এতিয়া আমি নাম গাবলৈ যাওঁ আমাৰ ইয়াত নাম হ'ব মানে আমাৰ ঘৰৰে বেলেগক মাতিছো আহি আছে আমি তাৰ নাম গাওঁ এয়া গাই চাকি জ্বলালে সেইটো আমাৰ কাচু আৰু সেইটো তুলসী এতিয়া চাকি জ্বলাই আছে আৰু বেলেগ গলি ঘৰত দিব আছে এয়া গাই চাকি জ্বলালো ৰাস্তাত আৰু সেই চববোৰ চাকি জ্বলাব আছে এয়া আৰু সেই তাতে এয়া এই গলি ঘৰতো ছাতি দিলে এয়া আমাৰ গৰু এয়াতো ছাতি দিলে আৰু দিব আছে এটা জেগাত দি আছে আৰু এয়া বাৰী দি ছাতি দিলে এয়া আমাৰ বাৰী ভালকৈ দেখা নাপায় আপোনালোকৰ দিনত কেতিয়াবা দেখুৱাই দিম এটাত ছাতি দিলে এতিয়া আৰু নাম ধৰিব আছে আমি নাম ধৰোঁ তো বলক নাম ধৰিব দিলে ধুনীয়াকৈ এয়া চাওক গাইজ এতিয়া নাম ধৰিব গাইজ এয়া ঠগীৰ গাজি চাওক কল টেঙা বুট নাৰিকল আছে তো গাইজ আমাৰ কথা আছিল নাম ধৰা ভাবিছিলোঁ যদি নাম ধৰে ভিডিঅ' কৰিম বুলি কিন্তু ভিডিঅ' কৰা নহ'ল যিহেতু নাম নধৰিলে তো সেইবাবে সোনকালে হ'ল আজি আৰু মই অনুষ্কা বিদায় ল'লোঁ এইটো ভিডিঅ'ত আৰু লগ পাম নেক্সট ভিডিঅ'ত আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো বাই